অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় দাম বৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক জুৰুলা কৰাৰ সময়তে সংসদীয় স্থায়ী কমিটিৰ বিস্ফোৰক তথ্য। কলা বেপাৰী কৃত্ৰিম নাটনিৰ বাবেই অসমত দাম বৃদ্ধি। উৎপাদনস্থলীতে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱা বুলি চৰকাৰে কৰি অহা দাবীক নস্যাৎ কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ সংসদীয় স্থায়ী কমিটিৰ। সংসদীয় স্থায়ী কমিটিৰ প্ৰতিবেদনৰ পিছতে প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। এইখন চৰকাৰ বনিয়াৰ চৰকাৰ। পুঁজিপতিৰ স্বাৰ্থত আইন প্ৰণয়ন কৰে চৰকাৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ বাবে আইন প্ৰণয়ন কৰা চৰকাৰে কলা বেপাৰী আৰু অবৈধ মজুতকাৰীৰ বিৰুদ্ধে কিয় ব্যৱস্থা নলয়? কথাটোতো মিছা নহয়। আমি যেতিয়া আমাৰ কথা মানুহে নুশুনে, আমাক কয় যে ভাল দিন আহিবৰ কাৰণে বিজেপিক ভোট দিছোঁ। আমি তেতিয়া কৈছিলোঁ যে বিজেপি দলটো বনিয়াৰ দল, তেওঁলোকে বেপাৰীবিলাকক মুনাফা দিবলৈ তেওঁলোকে বিজেপিৰ হৈ প্ৰচাৰ চলাইছে, বিজেপিৰ হৈ ভোট কিনিবৰ ব্যৱস্থা কৰিছে। আৰু সেই কথাটো এতিয়া দুৰ্ভাগ্যজনকভাৱে প্ৰতিপন্ন হৈছে যে ব্যৱসায়ীসকলৰ সুবিধাৰ বাবে চৰকাৰে যেনেকুৱা ধৰণৰ আইনসংগত ব্যৱস্থা ল'ব নলয়। আনকি যিখিনি আপোনাৰ এছেঞ্চিয়েল কমডিটিজ এক্ট বুলি এখন আইন আছিলে, যি আইনৰ অধীনত কোনেও অতিৰিক্ত সামগ্ৰী মজুত ৰাখিব নোৱাৰে, মজুত ৰাখিলে চৰকাৰক সেইবিলাক জনাব লাগে। এতিয়া মানে এনেকুৱা ব্যৱস্থা কৰিছে ফিউচাৰ ট্ৰেডিং জাতীয় ব্যৱস্থা কৰি যে ভৱিষ্যতে দাম বাঢ়িলে গুদামৰ পৰা বস্তু উলিয়াই দিম, তেতিয়া মুনাফা লাভ কৰিম। এনেকুৱা ধৰণৰ আইন যেতিয়া আহিবলৈ ল'লে তেতিয়া আৰু চৰকাৰী সিদ্ধান্ত, চৰকাৰী পলিচি ভুল বুলি ক'ব লাগিব। আৰু এইবিলাক যদি নতুন আইন আনিব লগা হয়, বিজেপি চৰকাৰৰ পৰা নিশ্চিতভাৱে আশা কৰিব নোৱাৰি। সংসদীয় স্থায়ী কমিটিৰ প্ৰতিবেদনৰ পাছতে AIUDF দলৰো প্ৰতিক্ৰিয়া। AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ মন্তব্য, এই চৰকাৰৰ দিনত সকলোতে চিণ্ডিকেট, কলা বেপাৰী। পাণ তামোলৰ পৰা ঘেঁহু, আলু, ব্ৰইলাৰলৈকে থানাই থানাই ধন দিব লাগে আৰক্ষীক। ফলত 10 টকাৰ বস্তু 20 টকাত ক্ৰয় কৰিব লাগে গ্ৰাহকে। যেতিয়া কলা বজাৰী যেতিয়া চলিব, বস্তু বাহিনীৰ মূল্যবৃদ্ধি হ'ব। মূল্যবৃদ্ধিৰ বহুকেইটা কাৰণ আছে, তাৰ এটা মানে অন্যতম কাৰণ হ'ল যেতিয়া কলা বজাৰী চলিব, চিণ্ডিকেট চলিব, আপোনাৰ আৰ্টিফিচিয়েলি কোনো বস্তুৰ নাটনি কৰিব, আকৌ বজাৰত এৰিব, এই চব কৰিতো আপোনাৰ বস্তু বাহিনীৰ মূল্য বৃদ্ধি হয়, দাম বৃদ্ধি হয়। আৰু সেই চিকাৰ আমি অসমীয়াও হৈছোঁ, অসমতো তেনেকুৱা হৈছে। এতিয়া আপোনাৰ এই চব কলা বজাৰীটো অকল এই কয়লাৰ কথাই নহয়, চব জেগাতে চিণ্ডিকেট চলি আছে, আপোনালোকে জানে। একেবাৰে ক'ত চলা নাই? পাণ তামোলৰ পৰা আৰম্ভ কৰি, ব্ৰইলাৰ মুৰ্গীৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী, ইভেন শাক চব্জি কৃষকে খেতিয়কে উৎপাদন কৰি তেখেতসকলে বৰপেটা ৰোড বা খাৰুপেটীয়া বা অন্যান্য বজাৰৰ পৰা গুৱাহাটীলৈ আহোঁতে ৰাস্তাই ৰাস্তাই যে তেখেতসকলে এই পুলিচ টেক্সো দিব লগা হয়, এইসকলক গাড়ী ৰখাই ৰখাই তেখেতসকলৰ পৰা পইচা লয়। আল্টিমেটলি গৈ বস্তু বাহিনীৰ মূল্য বৃদ্ধি হয়। উল্লেখ্য যে যোৱা 2 ডিচেম্বৰত লোকসভাত সংসদীয় স্থায়ী কমিটিয়ে দাখিল কৰা প্ৰতিবেদনত অসম তথা উত্তৰ পূৰ্বাঞ্চলত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কলা ব্যৱসায়ী আৰু অবৈধ মজুতকাৰীক নিয়ন্ত্ৰণৰ পৰামৰ্শ দিছিল চৰকাৰক। নিউজ ডেস্ক ৰিপৰ্ট, ডে টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।